জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ অন্য নতুন ভিডিঅ'লৈ তো বন্ধুসকল পঞ্চায়তৰ বিভাগৰ ফালৰ পৰা নতুনকৈ নিযুক্তিসমূহৰ অফিচিয়েলি আপডেট আহি গৈছে তো আজি আপোনালোকৰ অফিচিয়েল নটিচখন জাৰি কৰি দিয়া হৈছে তো ইয়াতে আপোনালোকৰ অৰ্হতা 10 পাছৰ পৰা গ্ৰেজুৱেট লেভেললৈকে পদ মুকলি হ'ব যেটো পঞ্চায়তৰ ফালৰ পৰা PNRD নিউ ৰিক্ৰুটমেণ্ট 2023ৰ যেটো 1000টা পদ আহিব বুলি কৈছিলে ইয়াতে আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব লগতে লাষ্ট ডেট কেতিয়া হ'ব লগতে আবেদন কোনটো পদৰ কাৰণে কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব অৰ্হতা কিমান হ'ব তো সকলোখিনি ডিটেইলছ আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে জানিবলৈ সক্ষম হ'ব তো বন্ধুবান্ধৱীসকল কোনো স্কিপ নকৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব আৰু বন্ধুবান্ধৱীসকল যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ জবছৰ আপডেটসমূহ আপোনালোকে সদায় পাই থাকে তো বন্ধুবান্ধৱীসকল মই আছোঁ বৰ্তমান অফিচিয়েল ৱেবছাইট লিংকত আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে PNRD আসাম ৰিক্ৰুটমেণ্ট 2023 এপ্লাই 1000 গ্ৰেড 3 এণ্ড গ্ৰেড 4 নিউ ভেকেঞ্চি আপোনালোকৰ ইয়াতে মুকলি কৰা হৈছে যেটো আপোনালোকৰ PNRD পঞ্চায়ত বুলি কোৱা হয় পঞ্চায়তৰ ফালৰ পৰা নতুনকৈ আপোনালোকৰ পদ মুকলি কৰা হৈছে প্ৰায় আপোনালোকৰ 1000টাকৈ নতুন পদ মুকলি কৰা হ'ব পঞ্চায়তৰ বিভাগৰ ফালৰ পৰা লগতে ইয়াতে আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হ'ব আৰু গ্ৰেড 3 ত আপোনালোকৰ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেড 4 ত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব তো সকলোখিনি ডিটেইলছ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে পাই যাব আৰু আপোনালোকে এপ্লাই কৰোঁতে কিবা ফিজ কাটিব লাগিব নেকি আৰু লাষ্ট ডেট কেতিয়া হ'ব তো সকলোখিনি ডিটেইলছ আপোনালোকে ইয়াতে পাই যাব তো অৰ্গেনাইজেশ্যন নেম আপোনালোকৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট যেটো PNRD বুলি কোৱা হয় আসাম ইয়াৰ ইহঁতে আপোনালোকৰ যেটো এক্সাম বা আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া আপোনালোকৰ ইহঁতে অৰ্গেনাইজ কৰিব লগতে জব ৰুল আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 হয় আৰু ভেকেঞ্চি 1000টা মুকলি কৰা হৈছে ভেকেঞ্চি টোটেল ভেকেঞ্চি 1000 মুকলি কৰা হৈছে আৰু আপোনালোকৰ এপ্লাই মোড আপোনালোকে অনলাইন যোগেদি ইয়াতে আবেদন কৰিব লাগিব আৰু ইয়াৰ যেটো আবেদন ডেট হৈছে আপোনালোকৰ আবেদন ডেট জুলাই মাহৰ আপোনালোকৰ লাষ্ট উইকৰ পৰা ইয়াৰে আবেদন প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈ যাব আৰু আপোনালোকৰ লাষ্ট ডেটটো হৈছে আগষ্ট মাহৰ আপোনালোকৰ প্ৰায় 20-25 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব তেতিয়াহে আপোনালোকৰ ইয়াতে এলিজিবল বা এপ্লাই আপোনালোকে কৰিব পাৰিব 20 তাৰিখৰ আগত আগষ্ট মাহৰ 20 তাৰিখৰ আগত আপোনালোকে এই পদসমূহত এপ্লাই কৰিব লাগিব আৰু ইয়াতে অৰ্গেনাইজেশ্যন আপোনালোকে ইয়াতে কোৱা হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট PNRD আসামৰ যেটো আপোনালোকে টোটেল আপোনালোকৰ ভেকেঞ্চি 100টা আছে আৰু 1000টা আছে লগতে এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব আৰু এক্সামটো আপোনালোকৰ অফলাইন পতা হ'ব যেটো আপোনালোকৰ ইয়াতে ৰিটেন এক্সাম পতা হ'ব এটো অফলাইন যোগেদি হ'ব আৰু লগতে পোষ্ট নেম আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু ইয়াতে আপোনালোকৰ এডুকেশ্যন ৰিকুৱায়াৰ্ড আপোনালোকৰ ইয়াতে 8 পাছ 10 পাছ 12 পাছ আৰু ডিগ্ৰীলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ 8 পাছৰ পৰা গ্ৰেজুৱেট লেভেললৈকে যদিহে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব কাৰণ আপোনালোকৰ 1000টা পদত বহুকেইটা ভাগত আপোনালোকৰ পদসমূহ মুকলি হ'ব যদিহে আপোনালোকে চোৱা নাই কোনটো ভাগত আপোনালোকৰ পদ মুকলি হ'ব তেনেহ'লে আপোনালোকে আৰু এটা ভিডিঅ' আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব হেতুত চাই আপোনালোকে কোনটো ভাগত আপোনালোকৰ ইয়াতে 1000টা পদত কি বিভাগত আপোনালোকৰ পদসমূহ মুকলি হ'ব তো সকলোখিনি ডিটেইলছ আপোনালোকে সেই ভিডিঅ'টোত পাই যাব তো আপোনালোকক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ অফিচিয়েল সাইটৰ যেটো লিংক হয় হেতু আপোনালোকক দিয়া থাকিব আৰু লগতে আপোনালোকৰ সেই ভিডিঅ'টোৰ লিংকো আপোনালোকে দিয়া থাকিব তাত গৈ আপোনালোকে চেক আউট কৰিব পাৰিব বহুত এটা ভাল ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই থৈ দিয়া আছে যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে বা ইন্টাৰেষ্টেড হয় PNRD আসাম ৰিক্ৰুটমেণ্ট পঞ্চায়তৰ পদৰ কাৰণে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকৰ কাৰণে ভিডিঅ'টো অকণো হেল্পফুল হৈছে যদিহে আপোনালোকৰ কাৰণে অকণো ইন্টাৰেষ্টেড হৈছে তেনেহ'লে প্লিজ এটা লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো অলত প্ৰেছ কৰিব যাতে সকলোতকৈ আগত আপোনালোকে অসমৰ বা ভাৰতৰ যিকোনো চাকৰি খবৰ পায় তো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম।